এভৰিৱান গুড ইভিনিং আছোঁ বৰ্তমান ফাৰ্মত সকলোকে স্বাগতম এটা নতুন ফাৰ্মিং ভিডিঅ'লৈ আৰু আই থিংক নিশ্চয় সকলোৱে থাম্বনেইল টাইটেল চাই গম পাইছে কিহৰ ওপৰত ভিডিঅ'টো হ'ব গৈ আছে ভিডিঅ'টো হৈছে কি ছেকেণ্ড ভেকচিন আপোনালোকে কি দিব চ' ফাৰ্ষ্ট ভেকচিনটো বাৰু দেখালোঁ আপোনালোকক ছেকেণ্ড ভেকচিন আজি ইহঁতৰ প্ৰায় বয়স 17 দিন হৈ গ'ল মই ভেকচিনটো দিলোঁ 14 দিনতে তাত ভিডিঅ' বনোৱা হোৱা নাছিলে মোৰ মানে অকণমান কলেজৰ কামত ব্যস্ত হৈ আছিলোঁ অলপ প্ৰেক্টিকেলৰ কামত চ' সেইবাবে ভিডিঅ' বনোৱা হোৱা নাছিলে বাট ভেকচিনৰ বস্তুখিনি মই থৈ দিছোঁ আপোনালোকক বুজাবৰ কাৰণে দেখাবৰ কাৰণে ভিডিঅ' বনাই কেনে মানে যেতিয়া টাইম পাওঁ তেতিয়াই বনোৱাৰ কথা আছিলে আৰু বাকী এতিয়া দেখাই আছোঁ আপোনালোকক কি ভেকচিন দিব কি নিদিব চ' এইফালে এতিয়া চাওক আজি ইহঁতৰ প্ৰায় 16 নে 17 দিন হ'ল আৰু চাই চাওক মই বাৰু এটা ভিডিঅ' বনাম ইহঁতৰ ৱেইট কিমান আহিছে এতিয়ালৈকে এইফালে চাওক চ' আপোনালোকক দেখাই আছোঁ বৰ্তমান ভেকচিন কি দিব কি নিদিব কেনেকৈ দিব চ' সেইকাৰণে চাই থাকক যদি ভাল লাগে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু অলপ ছাপোৰ্ট কৰক 2K কৰক জল্দি বাকী এতিয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইছ চ' আপোনালোকক ভেকচিনেশ্যন কৰিবৰ কাৰণে এইকেইটা বস্তু লাগিব এইকেইটা চাওক এটা এইটো চিৰিঞ্জ এইটো মোৰ 5 ml হয় এইটো 5 ml চিৰিঞ্জ এটা লাগিব দেন এইটো লাগিব এইটো চাওক এক ছেকেণ্ড দেখাই দিছোঁ আপোনালোকক এইটো চাওক গাইছ গাম্বৰো বুলি লিখা আছে গাম্বৰো ডিজিজ ভেকচিন তো তেনেকৈ লিখা আছে বস্তুটো আপোনালোকে চাই লওক ইয়াতে এইটো গাম্বৰো বুলি লিখা হৈ থাকিব চ' এইটোৱে মেইন মালটো ইয়াৰে প্ৰাইচটো চাওক 75 মানে এইটো এটাই বস্তু মানে দুইটাই এটাই ভেকচিন হয় তো দুইটাৰে দাম 75 টকা লৈছে আৰু ইয়াতে থাকে এটা লিকুইড মই যিহেতু ফাৰ্ষ্ট ভেকচিনেশ্যন ভিডিঅ'টো দেখাইছিলোঁ সেই লিকুইডটো এই সৰুটোলৈ দি দিব লাগে ফাৰ্ষ্টে চ' এই সৰুটোলৈ দি দিয়াৰ পিছত এই সৰুটোত থকা যোনখিনি পাউডাৰ টাইপত থাকে মানে গোটা বস্তুখিনি যোনখিনি থাকে সেইখিনি বস্তু লিকুইডটোৰ লগত মিক্স হৈ কেনে একেলগে মিক্স হৈ যায় তাৰে পিছত এইটোৰ পৰা যোনখিনি লিকুইড আছে এইটোত দি দিব লাগে এইটোত দি কিনে আপোনালোকে সিহঁতৰ যোনটো প্ৰথম ধৰি লওক ৰাণীখেত যদি সু চকুত দিছে দেন এইটো বাও চকুত দিব লাগিব বা যদি পানীত দিছে পানীত দি দিলেও কথা নাই চ' পানীটো দিব পাৰি এইটো হেৰি চকুতো দিব পাৰি চ' এইটোৱে ভেকচিনটো এই দুটা চাওক 75 টকা লৈছে আৰু চিৰিঞ্জটোৰ দাম 5 টকা মানে 80 টকা আৰু চ' 80 টকা এনেকৈ চিৰিঞ্জটো দি এনেকৈ মিলাব লাগিব গোটেইখিনি বস্তু তেনেকুৱা বাকী ইহঁতৰ ভেকচিনেশ্যন হৈ গ'লেই বাৰু আজি প্ৰায় 3-4 দিন হৈ গ'ল ভেকচিনেশ্যন কৰা মই জাষ্ট ভিডিঅ'টো বনোৱা নাছিলোঁ টাইম পোৱা নাছিলোঁ বিশেষকৈ আৰু ভেকচিনেশ্যনটো মানে কি হ'ল ফটকৈ দি কেনে মানে তেনেকুৱা কৰিব লগা হ'ল আৰু ভিডিঅ'টো তেনেকৈ বনাই নাথাকিলোঁ বাকী ইহঁতৰ এতিয়া চাইজটো চাওক মই এটা ভিডিঅ' বনাম বাৰু কিমান ৱেইট আহিছে কি কথা বাকী প্ৰায় 100 গ্ৰামমানটো হ'ব লাগে চাগে চ' মেডিচিনো সিহঁতক এতিয়া অষ্টভেদ দি থকা হৈছে এইটো অষ্টভেদ দি থকা হৈছে ৰাতি আৰু দিনত সিহঁতক এইটো যোনটো মাল্টিভিটামিন আছে আৰু লিভাৰ আপোনালোকে লিভাৰৰ ঔষধটো দিব ছেকেণ্ড ভেকচিনৰ পিছৰ পৰা মানে একেবাৰে সৰুতে লিভাৰ ঔষধ খুৱাব নালাগে অলপ মানে লিভাৰ যিহেতু অলপ কাঢ়া হয় ঔষধটো চ' সিহঁতৰ অলপ প্ৰব্লেম হৈ যাব পাৰে চ' সেইবাবে আপোনালোকে লিভাৰ ঔষধটো প্ৰায় ছেকেণ্ড ভেকচিন যোৱাৰ পিছত মানে এতিয়া মই ধৰি লওক লিভাৰ ভেকচিনটো সিহঁতক ধৰি লওক 3 দিন মই সিহঁতক অষ্টভেদ দিছোঁ ৰাতি সন্ধিয়া টাইমত 3 দিন অষ্টভেদ দিছোঁ দেন 3 দিন বা 4 দিন সিহঁতক লিভাৰ ঔষধ দিছোঁ মানে 3 দিন তেনেকৈ দি আছোঁ দিনতো 3বাৰ দিয়াটো পচিবল নহয় কাৰণ এইখিনি মুৰ্গীয়ে মানে ৰাতিপুৱা দিয়া পানীখিনি দিনত দুপৰীয়ালৈ শেষে কৰিব নোৱাৰে চ' একো দি লাভ নাই তো তাতকৈ এটা কাম কৰিব আপোনালোকে 3 দিন অষ্টভেদ দিব বা 4 দিন অষ্টভেদ দিব বা লিভাৰ 3 দিন দিব সপ্তাহটো তেনেকৈ মিলাই গৈ থাকিব চ' চিষ্টেমটো তেনেকৈ কৰি গৈ থাকিব বাকী সিহঁতক ষ্টাৰ্টাৰ দানা আনিব হৈছে আৰু ষ্টাৰ্টাৰ দানা ইহঁতক প্ৰায় কিমান 15-16 দিনমানৰ পিছৰ পৰা খুৱাব পাৰি আৰু চাইজৰ ওপৰত ডিপেণ্ড কৰে যদি চাইজ ভাল আহিছে তেন খুৱাব পাৰি চ' সিহঁতক এতিয়া ষ্টাৰ্টাৰ ফিডটো খুৱাব পৰা হৈছে বয়স এতিয়া প্ৰি ষ্টাৰ্টাৰ প্ৰায় 20 কেজি আনিলোঁ 20 কেজি প্ৰথম আনিলোঁ 10 কেজি দেন 5 কেজি দেন 5 কেজি এতিয়া আৰু 2 কেজিমান আছে সেইখিনি শেষ হ'লে মানে আজি বা কালিৰ ভিতৰত সিহঁতক মানে কালিমানৰ পৰা সিহঁতক ষ্টাৰ্টাৰ ফিড খুৱাই দিম আৰু চ' কি ষ্টাৰ্টাৰ কি দাম কিমান দাম লৈছে সকলোখিনি বাৰু ক'ম বাকী প্ৰি ষ্টাৰ্টাৰটো 55 টকা কেজি লৈছে বেগ আনিলে অলপ কমাই পোৱা যায় মানে যদি বস্তা আনে 100টা মুৰ্গীতনো আৰু কি প্ৰি ষ্টাৰ্টাৰ বস্তা খুৱাব 20 কেজিতে হৈ যায় যিহেতু ত' তেনেকুৱা কথা এতিয়া লাইটিংটো চাওক লাইটিংটো এতিয়া দিনত লাইট দি নথম বাৰু এতিয়া প্ৰায় 1-1:30 বাজিছে চ' এতিয়া যিহেতু অলপ গৰম আছেই আৰু সেইকাৰণে লাইটটো দি থোৱা নাই নহ'লে লাইটৰ বিলৰো কথা আছে সেইফালেও মিলাব লাগিব বস্তুটো আৰু মোৰ মানে এটা সেইদিনাখন প্ৰব্লেম হৈ গ'ল প্ৰব্লেম মানে কি এইফালে চাওক এই যোনখন এক্সটেনশ্যন বৰ্ড আছে এই বৰ্ডখনৰ মানে এইটো যোনটো ফিউজ আছে ফিউজটো
জ্বলি গ'ল মানে। চ' এতিয়া এইটো চাওঁ, যদি পৰা যায় এইটো ডাইৰেক্ট কৰিব চেষ্টা কৰিম, নহ'লে ফিউজটো সলাব লাগিব, কিবা এটা কৰিব লাগিব আৰু, নহ'লে এনেই বৰ্ডখন বেয়া হৈ যাব আৰু। আছে বাৰু বেলেগ বৰ্ড, এইকেইদিন বেলেগ বৰ্ড চলাই আছোঁ, সেইখন মানে বহুত দিন হ'ল বেয়া হৈ যোৱা, চোৱাই নাছিলোঁ মানে। চোৱা মানে কি, চাইছিলোঁ, খুলি চোৱা নাছিলোঁ আৰু, যিহেতু ফিউজটো গলি গ'ল মানে পূৰা ৰাতি লাইট দি থৈ দিওঁতে। সেইখনো মানে অলপ আগতে এবাৰ তেনেকুৱা হৈছিলে মানে, তো তেনেকুৱা একো নাই। বাকী নেক্সট ভিডিঅ'ত দেখাম মুৰ্গীখিনি চাইজ কেনেকৈ আহিছে, এইটোতে দেখাই নাথাকোঁ, বেছি দীঘলো ভিডিঅ' নবনাওঁ, যিহেতু বৰ লাগি যায়। তো তেনেকুৱা কথা। বাকী এতিয়া আজিলৈ ইমানেই আছিলে, কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নপাহৰিব। জল্দি 2K কৰাই দিয়ক গাইছ। আৰু কেনেকুৱা টাইপৰ কণ্টেণ্ট লাগে, দানা কি খুৱাইছোঁ কি নাই খোৱা, সকলোখিনি মই ক'ম বাৰু। বাকী আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, তেতিয়ালৈকে বাই বাই।